এদিনতে পাহৰি যায় এইটোতো বেয়া কাম হ'ব। এইটো আমি কেতিয়াও ভাল নাপাওঁ। মুঠতে আমিও আপোনালোকৰ হৈ আমি কাম কৰিম স্পষ্ট কথা। এতিয়া আমি চৰকাৰত আছে, সকলোকে সমানে আমি প্ৰায়ৰিটি দি দিম। আগত যেনিবা ইলেকশ্যনত সময়ত এইটো বিজেপি, এইটো কংগ্ৰেছ, এইটো UPPL, এইটো BPF, এনেকুৱা ইলেকশ্যন সময়ত হয়। কিন্তু চৰকাৰ বনোৱাৰ পিছত আমি এতিয়া চবে আমাৰ PTC চৰকাৰৰ মানুহ, সব জাতি জনগোষ্ঠী, সকলো শ্ৰেণীৰ ৰাইজ, এই হিচাপত আমি কাম কৰি যাম। আৰু মই যদি শুনি পাই এইটো কংগ্ৰেছৰ হয়, ইয়াক দিব নালাগে, এইটো UPPL হয়, ইয়াক দিব নালাগে, এইটো CPM হয়, ইয়াক দিব নালাগে, এইবিলাক মোৰ ওচৰত একো কাম নহ'ব। মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে ভাৰত চৰকাৰ হওক, অসম চৰকাৰেই হওক, যিখিনি পাব লগা মানে অধিকাৰ পাইছে চৰকাৰৰ স্কিম, এইটো চবেই পাব। এতিয়া আমি চৰকাৰ হয়, সকলো ৰাইজৰ কাৰণে চৰকাৰ। আমি কাম কৰিম। 5 মাহে হৈছে, আপোনালোকে দেখাই নাই যিটো আৰম্ভণি হৈ আছে। এতিয়াহে লাহে লাহে দেখি পাই থাকিব। এতিয়া জাষ্ট আমি আৰম্ভহে, বহুত সময় আছে। আৰু আমাৰ গণেশ্বৰ গয়াৰী আহিছে, আমি গণেশ্বৰ গয়াৰী ডাঙৰীয়াকো কাম কৰিবলৈ আমি সুবিধা দিম। ৰাজনীতিত হয় এইটো, ইলেকশ্যনৰ সময়ত একজনে একজনক গালি দিয়ে, এইটোতো স্বাভাৱিক, এইটো হ'ব। কিন্তু ইলেকশ্যন শেষ হোৱাৰ পিছত আমি চবেই সমান, চবে একেলগে কাম কৰি যাম। এতিয়া গণেশ্বৰ গয়াৰী আহিছে, খুব ভাল লাগিছে। আমি কাম কৰিম আৰু আমি কাম কৰিবৰ কাৰণে সকলোকে সমানে সুবিধা দি যাম। মোৰ ওচৰত কোনো চৰকাৰ হয় আমি এতিয়া, সেইকাৰণে মোৰ ওচৰত কিন্তু কোনোবা কংগ্ৰেছ, কোনোবা UPPL, কোনোবা BJP বুলি নকবি। এই ষ্টেডিয়াম ইয়াত খালি BPFৰ মানুহে খেলিব নেকি? ইয়াতে চবে এনজয় কৰিব, চবে খেলিব। এই ৰাস্তা যে বনাব, ইয়াত BPFৰ মানুহে খোজকাঢ়িব নেকি? চবে খোজকাঢ়িব, চব ৰাইজৰ কাৰণে। তো এইবিলাক আৰু অৰুণোদয়ৰ ক্ষেত্ৰত আমি CM ছাৰক আমি অনুৰোধ কৰিম, বহুত মানুহ থাকি গৈছে, সেইটো যাতে আমি দিবলৈ পাৰে। ইলেকশ্যন, এতিয়াতো ইলেকশ্যন আহি আছে, সময় নাই বেছি দিন। হয়তো এইফালে এই মাহৰ ভিতৰত 15-16 সেইফালে নিশ্চয় ইলেকশ্যনত কোড অফ কণ্ডাক্ট লাগু হ'ব পাৰে। সেইকাৰণে সময় নাই। এতিয়া আমি আজি হ'ব কালি হ'ব বুলি মই নকম, এইটো কোৱাটো উচিত নহয়। যেতিয়া হ'ব তেতিয়া মই কম। তো সেইখিনি কথা। আৰু প্ৰাইম মিনিষ্টাৰ আহি আছে, চবে ওলাই আহক। যাব না? প্ৰাইম মিনিষ্টাৰ আহি আছে, ওলাব না নাই? ওলাব না? 13 তাৰিখত কোকৰাঝাৰত আহক, চবে ওলাই আহকচোন। প্ৰাইম মিনিষ্টাৰে একদম মানে আমাক মৰম কৰি পেলাই কিবা একটা দি যাব নিচিনা লাগি আছে। মই BPF ৰাইজক, BTC ৰাইজক মৰম কৰি নিশ্চয় কিবা একটা উপহাৰ দি যাব, দিব। ওলাই আহকচোন। আমি ভাবিছো 2 লাখৰ ওপৰত আমি ৰাইজ গেডাৰিং কৰিম কোকৰাঝাৰত 13 তাৰিখত। একদম ওলাবি। BTC উন্নয়নৰ স্বাৰ্থত চবে ওলাওক। পুৰা আমিও কম না, কেনেকে ক'ব লাগে না? প্ৰাইম মিনিষ্টাৰৰ পৰা আমি কিবা একটা নিশ্চয় আশা কৰি আছো, কিবা একটা ভাল উপহাৰ দি যাব বুলি। তো এইটো যদি পাব লাগে তেতিয়াহ'লে আমি একদম পুৰা চবে ওলাই আহিব লাগিব, যাতে প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই মনত শান্তি পাই পেলাই কিবা একটা উপহাৰ দি যায়। আৰু ইয়াত সমস্যাৰ কথা হৈছে যেনিবা এই কি কয় ফৰেষ্টৰ, মই আলোচনা কৰিম। ৱাইল্ড লাইফ বনাইছে, বেলেগটো বনোৱা নাই। সেইকাৰণে আইন থাকে, ইয়াৰো কিবা একটা আইন থাকিব, আমি সহায় কৰিম, হয় না নহয়? ফৰেষ্টৰ কথা সেইটো এই আইন একটা থাকিব, বনাইছে মানুহে আইন, ইয়াৰ পৰা ৰিলিজ কৰিবৰ কাৰণে মানুহ আৰু একটা আইন থাকিব, চুক্তি থাকিব, পাব।
পাব বেছি হুলস্থুল নকৰিব এইটো যদি নহয় আমি বিফেবক ভোট নিদিওঁ এইবিলাক আৱাজ মোৰ ওচৰত নাদিবি কিন্তু বেলেগ জাগাত দি মই নুশুনা মোক শুনাব নালাগে আৰু কি বেলেগক শুনাই দিয়ে কিন্তু এইবিলাক আৱাজ মোক নিদিবি চৰকাৰ চলি আছে কাম কৰিম আমি আপোনালোকৰ হৈ যিটো প্ৰস্তাৱ আনিছে সেইবিলাক মই কাম কৰি যাম কিন্তু একদম ভুল নকৰিব চৰকাৰ 5 বছৰ আছে অকল 5 বছৰ নহয় আৰু লম্বা যাব সেইকাৰণে অলপ ধৈৰ্য থাকক ৰাইজৰ কাৰণে কাম কৰিবলৈ আমাক সুবিধা দিছে ৰাইজে ইমান মৰমত সহায় কৰিছে আমাক এইটো আমি কেতিয়াও পাহৰি নাযায় কিন্তু অলপ ধৈৰ্য থাকক হুলস্থুল কৰিব নালাগে কাম কৰিম সাংবাদিকসকলেও কিবা কিবি খুজি থাকে দিমতো দিব কেলে নাদিব চব হৈ যাব দে আমাৰ এতিয়া মিটিং আছে 3টা বজাত মিটিং আছে আমি যাম তাতে আই মাতৃ মহিলাসকলৰ কাৰণে মই চিনাকি সুধিছিলোঁ মই 3-4জন মানহে পাইছে অহাকালি অৰুণোদয় পাব বুলি মেক্সিমামেই নাই তো ঠিক আছে আমি কৈছোঁ চেয়াৰছাৰক আমি আকৌ অনুৰোধ কৰিম যিসকলৰ নাম কাটি গৈছে এইসকলকো পাবৰ কাৰণে যাতে সক্ষম হয় ইয়াৰ কাৰণে আমি অনুৰোধ কৰিম কিন্তু এতিয়া সময় নাই এই 10-12 দিন ইয়াৰ ভিতৰত নহ'ব পিছত যেহেতু কন্টিনিউ হৈ আছে ইলেকশ্যনৰ পিছত আমি কৰিম দেই থেংক ইউ ধন্যবাদ